ছাৰৰ পৰা তাতে অফিচত যাই কেনে আমি বঢ়িয়াকৈ পাৰ্মিশ্যন লৈ ল'লোঁ আৰু আমাক ইপিনে দি যাব দিছে। আমি মানে বিশ্বাসে হোৱা নাই বাৰু কিন্তু তাতে ML লিখা আছে ML মেঘালয়। তো স্বাগতম জনালোঁ মোৰ চেনেললৈ, আশা কৰোঁ সকলো ভালে আছে। তো আজি ছানডে যিহেতু লাষ্ট ভিডিঅ'টো ছানডে আছিল, আৰু এই ডাইৰেক্ট ছানডেত আমি জাম্প মাৰিলোঁ আৰু ইটোও আমি ছানডে এটা সৰু চাই এটা ৰাইড কৰিম। তো আমাৰ লগত ধ্ৰুৱ আছে আৰু কিষাণ আছে, ৰাছিদুল আছে, হাই দিয়। তো আমি মানে ৰাণীৰ ফালে অলপ ফুৰিব যাওঁ কপিলি পিনে। তো আপোনালোককো লৈ যাওঁ বলক, চাওক আমি ক'ত কি কেনেকৈ কি কৰোঁ। তো বলক যাওঁ। তো গাইজ আহি কেনে অলপমান ৰৈ দিলোঁ আৰু আপোনালোক যদি ইপিনেদি যায় তো ডাইৰেক্ট চানডুবি যাব পাৰিব আৰু ইপিনেদি যদি যায় তো ডাইৰেক্ট মেঘালয়। আৰু এয়া ভাইপাৰ হঠাৎকৈ কিন্তু ছাৰপ্ৰাইজ দি দিছা তুমি। নাই মই ভাবা নাছিলোঁ তুমি বুলি। সেইটো মই হঠাৎকৈ দেখা পালোঁ, মই ক'ৰবাত দেখা লাগছি, মই চাওঁ যে তো ইয়াৰ পৰা ওলাই দিওঁ আৰু আগত দেখি যাওঁ। আগত আৰু আপোনালোকে চালে পূৰা হিললে যাব, মাথা হিললে যাব। আগত দেখি যদি চাই পূৰা হিললে যাব। গৰু যাবি নেকি আমাৰ লগত? দে বলক যাওঁ। গাইজ এই গছৰ পাতকেলা আহিলে আৰু বেছি ভাল লাগিল হয়, কিন্তু মানব লাগিব। কিন্তু কি চাওঁ একবাৰ জাগা, কি জাগা কেলে ডকাইত চাগে কেইটা ডকাই দে আমাৰ গাড়ী চাড়ী লগাইছি। যাওঁ মেঘালয় গুচি যাওঁ। মেঘালয় দেখি যাওঁ। কি যাওঁ আৰু থেংক ইউ, বাই বাই। আৰু এনেকৈ আমি মেঘালয় এণ্ট্ৰি কৰিলোঁ। মানে মেঘালয় এইটো শ্বিলং, মানে মেঘালয় এইটো পিছপিনেদি আমি এণ্ট্ৰি কৰিলোঁ। এইটো ব্ৰিজখনেই হ'ল সীমা, সিটো চাইডে অসম আৰু ইটো চাইডে মেঘালয়, আৰু এইখিনি আমি মেঘালয়ত এণ্ট্ৰি কৰিলোঁ। এতিয়া চাওঁ আগত চেকপোষ্ট আছে, সোমাব দিয়ে নে নিদিয়ে সুধি চাওঁ। তো বলক। আৰু সেইটো চাওক গভৰ্ণমেণ্ট অফ মেঘালয়। তো ৰাইজ আমি বঢ়িয়াকৈ এই তাতে ছাৰৰ পৰা তাতে অফিচত যাই কেনে আমি বঢ়িয়াকৈ পাৰ্মিশ্যন লৈ ল'লোঁ আৰু আমাক ইপিনে দি যাব দিছে। তো জাষ্ট এনেই অলপমান ভিতৰত দেখি যাই কেনে ঘূৰি আহিম। আৰু ইটো হ'ল চেকপোষ্ট। আৰু চাওক পূৰা ইয়াতে কিবা এই ফৰেষ্ট অফিচ আছে আৰু এইবিলাক দোকান আছে। তো ইয়াৰ পৰা কিবা চিপছ কিনো, তাতে যাই কিনে আমি খাম। তো চাই থাকক, আগত আৰু বেলেগ ডেঞ্জাৰ ভিউ আছে। তো চাই থাকক। ৰাইজ এণ্ট্ৰি কৰিলোঁ মেঘালয়। আৰু আগত এনেকুৱা ডেঞ্জাৰ ধুনীয়া ৰাস্তা আছে ন, আপোনালোকক চব দেখাব চেষ্টা কৰিম। মই কিন্তু চুইংগাম চব আছোঁ দিয়ক, বেলেগ একো নাভাব কিবা গুটকা চুটকা খা বুলি। মেঘালয় এণ্ট্ৰি কৰিলোঁ মেঘালয়। আৰু চাওক কি পূৰা একো ৰাস্তা। তো আগেদি গ'লেও পায়, আমি মানে মেঘালয়ৰ বেক চাইডেদি আহিছোঁ, মানে চাইডেদি। আৰু ইহঁতৰ কাৰণে অলপমান ৰখি দিছিলোঁ, ইহঁতে আহি গ'ল। তো চাই থাকক। আৰু আগত যি ডেঞ্জাৰ ধুনীয়া ৰাস্তা আছে। তো যাওঁ।
গাড়ী পাৰ হৈ গৈছে তাতে ML লিখা আছে ML মেঘালয় কি আল্টিমেট জাগা গাইজ আল্টিমেট মাহঁতৰ মুখেদি আকৌ ভাষা ওলোৱা নাই মই আগতে আহিছোঁ মানে সৰুতে আহিছিলোঁ মাহঁতৰ লগত ইপিনে দি আহিছিলোঁ আৰু বিশ্বাস কৰোঁ কি দেখাম ধ্ৰুৱ এতিয়া নেদেখাওঁ এটা বঢ়িয়া জেগা দেখাম ধ্ৰুৱ এইবিলাক কেনেকুৱা তাল মাছিবে তাল বিশ্বাস কৰা আমি মানে বিশ্বাসে হোৱা নাই বাৰু কেনে কিষাণ একবাৰ কচোন কেনে লাগিছে ৰাছিদুল ইমান ধুনীয়া জেগা আপোনালোকক মই দেখাই আছোঁ চাওক পিছত চাওক মোৰ কেমেৰাৰ পিছত কি আছে ৰাইজ ইয়াতে বঢ়িয়াকৈ ধুনীয়াৰ ভিউৰ মজা লৈ কেনে আমি এই তাতে যে দোকানত যে ঠাণ্ডা কিনিছিলোঁ ইয়াতে বঢ়িয়াকৈ খাই আছোঁ আৰু বাইকটো এনেকৈ থৈ দিছোঁ কাৰণ চাই একবাৰ দেখাই দিয়াচোন বাইকটো এনেকৈ থৈ দিছোঁ কাৰণ বঢ়িয়াকৈ ফটো চটো উঠিছোঁ থাম্বনেইলৰ কাৰণে আৰু ইনষ্টাগ্ৰামৰ কাৰণেও তো ইয়াতে বঢ়িয়াকৈ চিল মাৰি আছে আৰু এইটো বৰ্তমান ইয়াতে আছোঁ মাইৰাপুৰ এইখিনি আমি এই সিটো চাইডে চাগে গম নাপাওঁ এইগিলা নামগিলা মুখতো নাহে যিয়ে নহওক ইয়াৰ পৰা যদি এনেকৈ যাই থাকোঁ এনেকৈ যদি যাওঁ এই ডাইৰেক্ট শ্বিলং পুলিচ বাজাৰ হা এই মাইৰাং পাৰ হৈ কেনে পুলিচ বাজাৰ ডাইৰেক্ট শ্বিলঙৰ একদম পুৰা মেইন চকত ওলাব পাৰিম আমি এইফালেদি পুৰা ডাইৰেক্ট যাই কেনে গাইজ এইখিনিৰ পৰা ইহঁতে যাবাই খোজা নাই ফটো উঠাই হোৱা নাই ইহঁতৰ এইখিনি জাগাৰ পৰা যাব লাগব নিজৰে হোৱা নাই इतना खर्चा हो ही गया है तो थोड़ा और सही ইমানখিনি যিহেতু খৰচা হৈছে এইখিনি ওপৰত উঠাওঁতে তেল চেল পুৰা গেছি আৰু অলপমান দূৰ যাওঁতে কি হয় नाम बताते নাম বাতাতে শ্বিলং পहुंच जाएगा जी जो সেইটো ৰাস্তা দেখিছেনে সেইটো ৰাস্তা দি আহিছোঁ এনেকে আৰু দেই গাইজ আহি কিবা এখন গাঁও পালোঁ সৰু চাই তো এখন কিবা সৰু এখন গাঁও কিবা গাঁওখনৰ নাম নাজানো তো চাওক তো এনেকুৱা বছৰ বহুত ধুনীয়াই উঞ্চ পানান এইখিনি গাঁওখনৰ নাম তো এইখিনি আহি পালোঁ ঝুম খেতি বুলি কয় গাইজ চাওক মানে পাহাৰত যোনটো খেতি কৰে এইটো ঝুম খেতি বুলি কয় চাগে এইখিনিত অকণমান ৰৈ দিছোঁ ইয়াতে অকণমান ফটো চটো উঠিলে ধ্ৰুৱ আমি গোটেইবিলাক ফটো চটো উঠিলোঁ তো খুবেই ধুনীয়া জেগা এইবিলাক চাওক পূৰা মেঘালয় পাহাৰ তো আৰু এইটো চাওক এটা ধুনীয়া আছে এটা কিবা সৰু আছে এটা ঘৰ আছে সেইটো খুবেই ধুনীয়া জেগা আৰু কি ক'ম আৰু এই আৰু মানে মই কেমেৰাত মই চকুদি যিটো দেখিছোঁ আপোনালোক কেমেৰাত সেইটো মই বুজাব নোৱাৰিম কিন্তু আহিব পাৰে কেতিয়াবা আপোনালোকে কিন্তু অকণমান ৰিক্স হয় জেগাখিনি তো অলপমান আহিলে বেছি মানে ফ্ৰেণ্ডছ লৈ কেনে আহিব আৰু অলপমান লগৰবিলাকত বা ফেমিলিৰ লগত
গাইজ আমি ইয়াৰ পৰাই ঘূৰি দিছোঁ আৰু আগলৈকে নাযাওঁ আৰু অকণমান দূৰ গ'লে মাইৰাং পালোঁ হয় কিন্তু আমি নাযাওঁ দেৰি হৈ আছে আন্ধাৰ হৈ আছে ঘৰতো যাব লাগিব তো ইহঁতে ইয়াতে চবে চিন থৈ আছে ইয়াতে চবে ইহঁতে চিন থৈ আছে মুতি কেনে তো যাওঁ আৰু ইয়াৰ পৰা ঘৰৰ পিনে তো গাইজ ভিডিঅ'টো এইখিনিতে এণ্ড কৰি দিওঁ যদি ভিডিঅ'টো চাই কেনে ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব চাইডত থকা বেল আইকনটো দবাই দিব আৰু বহুত কষ্ট হৈছে এইখিনিত আহোঁতে এটা কমেণ্ট এটা গাইজ প্লিজ কৰি দিব বঢ়িয়াকৈ তো ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম